উদ্দলি মুদলি আৰনাম লাংপিৰ বৰ্ণিজা আকলাম প্ৰতিনিধি শিবিৰ মুকলিৰে আজিৰে পৰা আৰম্ভ 29 সংখ্যক কাৰ্বি লামেট আমেৰ বাৰ্ষিক অধিৱেশন ৰজাপথত নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি আংলং সমিতিৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ব্যাপক প্ৰস্তুতি বিটিআৰৰ প্ৰমোদ বড়ো হ'ব অধিৱেশনৰ অতিথি পশ্চিম কাৰ্বি আংলঙৰ সৎচেং পৰিষদ সমষ্টিৰ ৱাডিলাৰত এপিএছ এয়াৰচিৰ স্থিতি প্ৰদৰ্শন জেআই কাঠাৰৰ নেতৃত্বত এপিএছ এয়াৰচিৰ সম্পৰ্কলৈ গুৰুত্বপূৰ্ণ সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ উদ্দলি মুদলি আৰনাম লাংপিৰ বৰ্ণিজা আকলামৰ বাকৰি সাহিত্য প্ৰেমী সাহিত্য উপাসকেৰে ভৰপূৰ বৰ্ণিজা আকলাম হৈ পৰিছে এক উচ্চমুখৰ পৰিৱেশ প্ৰতিনিধি শিবিৰ মুকলিৰে আজিৰে পৰা আৰম্ভ 4 দিনীয়া 29 সংখ্যক কাৰ্বি লামেট আমেৰ বাৰ্ষিক অধিৱেশন পুৱা ভাগত দেওপানী গাঁওবুঢ়া সন্থাৰ সভাপতি জয়সিং বেইতাৰা অধিৱেশনৰ প্ৰধান তোৰণ মুকলি চিলনী স্থানৰ ৰাজচক্ৰ বিষয়া অজয় সিংনাৰ দ্বাৰা গ্ৰন্থ বিপণী মুকলি বিদেশী অধ্যক্ষ নগেন ত্ৰাঙৰ দ্বাৰা প্ৰদৰ্শনীমূলক বজাৰ মুকলি পিনপৰ ৰংহাঙৰ দ্বাৰা প্ৰদৰ্শনী মুকলি ঐপৰ্থনা সমিতিৰ উপ সভাপতি ৰাজেন ৰংপীৰ দ্বাৰা মঞ্চ মুকলি সভাপতি সূৰ্য ৰংফাৰৰ দ্বাৰা প্ৰতিনিধি শিবিৰ মুকলিৰে 4 দিনীয়া অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় তাৰ পিছতে প্ৰতিনিধিসকলৰ নাম পঞ্জীয়নকে ধৰি অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰে বুকাজানৰ পৰা বিষ্ণু লেখিৰ ৰিপৰ্ট কাট নিউজ ৰজাপথাৰত অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস অধিৱেশন উদযাপনৰ উপলক্ষে সম্প্ৰতি প্ৰস্তুতি চলিছে তুংগত অধিৱেশন উপলক্ষে মঙ্গলবাৰে ৰজাপথাৰ 2 নং বেলগুৰি খেলপথাৰত স্থাপন কৰা হয় লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং জিলা বড়ো ছাত্ৰ সন্থাৰ সম্পাদক খতম বসুমতাৰী উদযাপন সমিতিৰ সভাপতি হৰজ পাটৰ সম্পাদক গণেশ বড়ো প্ৰমুখ্য জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল অহা 6 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া জিলা এপছৰ 48 সংখ্যক আৰু ৰজাপথাৰ আঞ্চলিক বড়ো সংগঠনসমূহৰ যৌথ অধিৱেশনখনত বিটিআৰৰ প্ৰমুখ্য প্ৰমোদ বড়ো উপস্থিত থকাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে জিলা সম্পাদক খতম বসুমতাৰীয়ে জানিব পৰা মতে জিলা সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতিৰ প্ৰতিনিধিসকলে উক্ত অধিৱেশনত উপস্থিত থাকিব উদযাপন সমিতিৰ সভাপতি হৰজ পাটৰে এক্সি বন্তি প্ৰজ্বলন কৰি লাখুটা স্থাপনৰ শুভাৰম্ভ কৰে আমাৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যি ডেলিগেট সেটিংৰ পৰা লৈ আমাৰ লিটাৰেসি প্ৰগ্ৰাম আছে গেমছ এণ্ড স্পৰ্টছ আৰু তেনেকৈ কালচাৰেল কিছুমান প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামত লৈ আমি 2020 চনৰ যেটো নেকি আমাৰ যে দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনটো আমি খুব ভালে আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি আমি আশাবাদী আৰু সমূহ ৰাইজক আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক সহায় কৰে সবে ৰাইজে আৰু আজি এই কনফাৰেন্সটো বা এই সেশনটো খুব ভালকৈ সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ সন্মানীয় সৰ পাটৰ ডাঙৰীয়া প্ৰেসিডেন্ট হিচাপে আছে গণেশ বড়ো ডাঙৰীয়া সেক্ৰেটাৰী হিচাপে আছে তেখেতৰ যি লিডিংশ্বিপত আমাৰ হ'বলগীয়া যি সেশন এই সেশনটো আমি অহা 6 আৰু 7 তাৰিখে আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া স্পেচিয়েল গেষ্ট হিচাপে আহি লগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পিকাৰ পনীন্দ্ৰ বড়ো তেখেতে মানে চিফ গেষ্ট হিচাপে আহি ইয়াত উপস্থিত হ'ব আৰু তেখেতৰ বহুমূলীয়া যি ভাষণৰ আৰু আমাৰ যেটো নেকি যি বড়ো ছাত্ৰ সংগঠনৰ হওক বা আমাৰ বিভিন্ন ধৰণৰ যেটো নেকি সমাজৰ যেটো নেকি ভাল এটা মেছেজ এই মেছেজটো আমি হয়তো এই সময়ত আমি পাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ ৰজাপথাৰৰ পৰা জনাৰ্দন পাটৰ ৰিপৰ্ট কাট নিউজ ৰাইজত বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই দুই পৰ্বত জিলাত ৰাজনৈতিক ৰেহৰব সঘনাই সলনি হ'ব ধৰিছে জিলাখনৰ সকলো ৰাজনৈতিক দল সংগঠনে নিজৰ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সমৰ্থক তথা ভোটাৰ ৰাইজৰ কাষ চাপি অনুষ্ঠিত কৰিছে বিভিন্ন সভা
এই ক্ষেত্ৰত অলপো পিছ পৰি থকা নাই APSLCৰ দল জেআই কাঠাৰ নেতৃত্বত পশ্চিম কাৰ্বি আংলঙৰ চচেং পৰিষদ সমষ্টিৰ ৱৰ্ডি লাৰত APSLCৰ সমৰ্থকক লৈ মংগলবাৰে অনুষ্ঠিত কৰে গুৰুত্বপূৰ্ণ সভা আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান কৰে অঞ্চলটোৰ ৱৰ্ডি লাৰ ভোট কেন্দ্ৰৰ ভোটাৰ ৰাইজক দলটোৰ নেতা জেআই কাঠাৰে ভোটাৰ ৰাইজৰ বিপুল সঁহাৰি প্ৰাৰ্থনা কৰি ভাষণত কয় যে ভাৰতীয় সংবিধানে পাৰ্বত্য জনগোষ্ঠীক প্ৰদান কৰা অধিকাৰ আৰু শক্তিক অধিক মজবুত কৰিব লাগে অঞ্চলটোৰ কেইবাটাও দলৰ সমৰ্থকে APSLCত যোগদান কৰাৰ সন্দৰ্ভত ৰাইজক সদৰি কৰে যে APSLCয়ে একমাত্ৰ ৰাজনৈতিক দল যি পাৰ্বত্য জনগোষ্ঠীৰ অধিকাৰ ৰক্ষণাবেক্ষণ কৰিব উল্লেখ্য যে উক্ত সভাত APSLCৰ বঠাটলাংছু সমিতিৰ সভাপতি বিক্ৰম হাংচে বঠাটলাংছু ইউথ উইঙৰ সভাপতি ধনেশ্বৰ ৰংফাৰ সম্পাদকসকল অংশগ্ৰহণ কৰে Lama puthake nilipen kamathala pen kachi sikke lahilo kedamtang regional party abarim ASDC pen kachi songpon mane kichun pon ni ansita non pinier ni la APSLC party pen jok karbiang long la bangsa kemang pon akichun pon aphan unji pusinilihin pen ke thek damlong la posinil tum non ke rongsu rong obolong redlo jailu ke do an la ka doko we nil tum ja kong la APSLC phan chi pidun se karbiang long kheya baha phan ke mang kaman ka pichun pon ja phan sinil tum ka chi si ni tuma phan rong asok bomat nang chong thui rok a system ma ni tum ke ludun bom lo hem pre ka hang po SDC po hem pre hang lo la hello ni tuma kam lo po kalida nang chobai da bodang chang chot mate aku ha BJP ta la sonak thak ni ka pa chobai thu lok lok sini tumi sat thu nang kong lo hem pre ka lam ba sikshi do la lam puthak bang lili pin lo la si non alang li ka thara sang ho atum pen ang tong pen kin yang li si la bang jumi pik ang atumon si ke bang pusini li tum ta pini arnian ke alang li phan hang si la hai hu alam na pe than lo SPLC mo phi ni tum la pen usumara tum awe phan an se ta chok po la so bang ke po phan ningi the dam do si alang li phan piniar ni ke akam son suri do se ta hang lo ni Hamena para সুন্দৰ ৰিপৰ্ট কা নিউজ কাৰ্বি আংলং আৰক্ষীৰ হাতত আটক 390 গ্ৰাম খৰ্গসহ সৰ্বকাৰী আৰব জাকাৰিয়া নামৰ ধৃত সৰবৰাহকাৰীজনে ডিমাপুৰৰ নিবিক্ৰীৰ লক্ষ্যৰে আহিছিল নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়া গাঁৱৰ বাসিন্দা ইব্ৰাহিম আলীৰ পুত্ৰ আৰব জাকাৰিয়া 390 গ্ৰাম ওজনৰ খৰ্গ গোপনে আনি থকা পথত দিলাই আৰক্ষীয়ে আটক কৰে ধৃত আৰব জাকাৰিয়াক আৰক্ষীয়ে কৰা প্ৰাথমিক জেৰাতে স্বীকাৰ কৰে যে উক্ত সামগ্ৰী ডিমাপুৰত বিক্ৰীৰ বাবে নি আছিল এক গোপন সূত্ৰৰ পমখেৰি দিলাই আৰক্ষীৰ সহযোগত জিলা আৰক্ষীৰ এটা দলে খৰ্গসহ আৰব জাকাৰিয়াক আটক কৰিবলৈ সক্ষম হয় আটকাধীন আৰব জাকাৰিয়াৰ পৰা এই সংক্ৰান্তত অধিক তথ্য লাভৰ সম্পত্তি চলি আছে আৰক্ষীৰ মাৰাথান জেৰা ৰাইনহন ডিলিং হ'ব তো এই মৰ্মে আমাৰ এটা কাৰ্বি আংলং পুলিচৰ জইণ্ট টিম য'ত আপোনাৰ DSP হেডকোৱাৰ্টাৰ নাইট কৰিশ্মা আছিলে CI বৰপথাৰ ভূপেন কলিতা OC দিলাই ৰাজু বাহাদুৰ চেত্ৰী OC মাঞ্জা জিতুমণি ডেকা গোটেইটো টিম লগ হৈ পিনে এটা অপাৰেশ্যন কৰা হৈছিলে য'ত আপোনাৰ এজন আৰিফ জাকাৰিয়া বুলি মানুহ এজন আমি কৰায়ত্ব কৰিছোঁ যাৰ পৰা পজিশ্যনৰ পৰা এটা গড়ৰ খৰ্গ এটা ৰিকভাৰী হৈছে এইটো 390 গ্ৰাম আছে স্যার বস্তু ক'ৰ পৰা আনি আছিলে বুলি গম পাইছোঁ বস্তু তেখেতৰ ঘৰ নগাঁও আছিলে তো এইটো জুৰিয়াৰ পৰা আনি আছিলে ৰিকভাৰীটো ডিলাইট হৈছে না স্যাৰ হয় ডিলাইট স্যাৰ তেওঁলোকে কি কিবা বাহন ব্যৱহাৰ কৰিছিলে নেকি নাই তেনেকুৱা বাহন অহা নাছিলে আমি বাহন একো পোৱা নাই বৰ্তমানলৈকে তো ইণ্টাৰগেশ্যন চলি আছে অৰুণ লেখে ৰিপৰ্ট কা নিউজ এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতি Your every move are noticed and will take you to the next level.
Mingga ji thendo butang te tunwek ji. Nang keng kamalong si nang kai ji theklong ji. You can make your future bright from here on. Suri Surya dansara tum isona kimang pen. Laso kemang ke kachepahai hanlo. Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Auditions started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. Comment ne ke nangle tu mehemta komat ne bang phua bang phi so that lo protangte ajo pherlo doi daro ki ri ka sik sak dokok titima non pen ke nangle tum thang ta matha nangle lo alon medical store ladak nangle tum longji 24/7 mate ajo na lo stame doi long bonik po lasi humre ikha Difu Medical College athengno Karbi Anglong long kicheng C 24/7 medical store. Alon Medical Store. Visit the store now. Alon. Valiant. Conspicuous. Courageous. Eye-catching. Claret Beauty Parlor presents Style Icon 2021 for Mr., Miss, Mrs. and Kids. 24 January 2021 at Joycing Dolo Auditorium. Auditions will be started soon at Dimapur, Lumding, Hojai, Dongkai and Dipu. For more information, contact 6002534700. Style Icon 2021 presented by Claret Beauty Parlor. Pangcho Electronics Dipu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Dipu Rongkhilan. Visit the store now. Pangcho Electronics. Sara License Holder, Private Security Agency, Regulations 8 2005. Head Office, Difu, Karbi Anglong, Assam. For more info, contact Bimal Killing 93906-32433 or mail at bimalkillingk7@gmail.com. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়ালৈ। সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ তথা বিশিষ্ট সাহিত্যিক বিদৰ সিংহৰ আত্মা সদগতি লাভৰ বাবে আদ্য শ্ৰাদ্ধৰ দিন ঘোষণা কৰিছে পৰিয়ালৰ লোকে। সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ তথা বিশিষ্ট সাহিত্যিক বিদৰ সিংহৰ আত্মাৰ সদগতি লাভৰ বাবে আদ্য শ্ৰাদ্ধৰ দিন ঘোষণা কৰিছে পৰিয়ালৰ লোকে। শ্ৰাদ্ধ হ'ব অহা 22 জানুৱাৰীত। উক্ত দিনা ৰংথেং স্থিত হেমটনত উপস্থিত থাকিবলৈ ডিফুৰ সমূহ ৰাইজক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। কাৰ্বি পৰম্পৰাগত ৰাজধানী ৰংহাং ৰংবং মন্ত্ৰী পৰিষদত নতুন অন্তৰ্ভুক্তি। হামৰেন নিবাসী ধনসিং তেৰণৰ ৰংচেচৰ লিণ্ডক হিচাপে ইতিমধ্যে বঁটা সাহিত্য সন্মান যচা হৈছে। পিটিৰ দিনৰে পৰা তেৰণ নুকুম ফয়দৰ পৰা লিণ্ডক পদত কাৰ্যনিৰ্বাহ কৰিছিল ৰংহাং ৰংবঙত। সেই সুবাদতে ৰংহাং ৰংবঙৰ ৰিচৰ নিৰ্দেশ মতে আৰু চীন মিজিসকলৰ মাজত হোৱা আলাপ আলোচনা মৰ্মে হামৰেনৰ পাতৰ গাঁৱৰ নিবাসী ধনসিং তেৰণক লিণ্ডক হিচাপে অচেৰে অভিষিক্ত কৰা হ'ব। চীন মিজিৰ এটা দলে ধনসিং তেৰণক ইতিমধ্যে এই পদৰ বাবে বঁটা সহিত যাচিছে পদবীৰ সন্মান। আনহাতে ধনসিং তেৰণেও দায়িত্ব নিৰ্বাহৰ বাবে সাজু হৈছে। লিণ্ডক পদত আনুষ্ঠানিক অভিষেক অহা ফেব্ৰুৱাৰীত হ'ব বুলি সাংবাদিকক জানিবলৈ দিছে চীন মিজি তৰফৰ পৰা।
nil tum teron anok hum pen ki thidunde la busan ayak ding klui lo la si richo bang pli ke the bang pli tum bordili bor pator tum alang tum ka dok ai beta theglong lo la dak karbia khei mate karbi custom traditional mate la dak khi ke khan ke rok ran dangji la dak rong che chulin dok abang ka vedet ajok kasi sak mate aki sung pon tuk kemang la son dukok lo la sineli phan arnam pharo tum apun ke chok achak ke chok pusi neli phanang wai pon lo pini bang ke neli phan banta bohot na hodai te kang lo la pe neli tum ta teron nok hum nok tang pen ye tum ta chingwa ching sai pen si nil tum ta richo ke the along thidun po ala pen pajir padadun po pusi nilita banta bohot neng lo si nil tum nok hum nok tang ke doan aphantan neli chonori pon lo la si neli la thang thang che klong bong neli ra komrani chuja phan si nil tum teron nok hum anta rong che chulen dok sang pomaro sang phararo ponon ka doka beta neli phanya kong horang na chera manje phaneli chonori pon lo senot miji an ete keng sar atu piji keng sar ti chu ke the na ke bat lo amat la si chu ke the na ba lo don sing tron hai aphan lo la si pinia ni pen ke banta bahot ke pilo la si pini pen an pen ke richu lo হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ ধন্যবাদ